এই দলংখন বাৰু চিনি পাইছেনে? হয়, এইখন হ'ল তেজপুৰ আৰু নগাঁও সংলগ্ন কলীয়া ভোমোৰা সেতু। 1987 চনৰ 14 এপ্ৰিলত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে উন্মোচন কৰিছিল এই কলীয়া ভোমোৰা সেতু। প্ৰায় 3.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ বাবে উজনি অসম আৰু নামনি অসমৰ মাজত যাতায়াতৰ বাবে সুব্যৱস্থা হৈ উঠিছিল। কিন্তু বৰ্তমান সময়ত উজনি আৰু নামনি অসম সংযোগ কৰা দলংখনৰ দুৰ্গতি দেখিলে হয়তো আপোনাৰো চকু কপালত উঠিব। এই ষ্ট্ৰীট লাইট কেইটা দেখিছেনে? কিন্তু দেখনীয়তাৰ বাবেহে বৰ্তমান লাইটৰ খুঁটাকেইটা থিয় হৈ আছে। ৰাতি হ'লে কোনো ধৰণৰ লাইট নজ্বলে দলংখনত, যাৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে এই দলংখনত। এতিয়া এইখন বিদ্যুৎ বিললৈ ভালদৰে মন কৰক। প্ৰায় 17 লাখৰো অধিক বৈদ্যুতিক বিল পৰিশোধ কৰিবলৈ বাকী আছে দলং কৰ্তৃপক্ষই। সেইবাবে বৰ্তমান বিদ্যুৎ বিভাগে কৰ্তন কৰিছে দলঙৰ বিদ্যুৎ। কিন্তু এটা কথা এতিয়া লক্ষণীয় হৈ পৰিছে যে অনাগত দিনত কলীয়া ভোমোৰা সেতুৰ ওপৰত ষ্ট্ৰীট লাইট জ্বলিবনে? 17 লাখতকৈও অধিক বৈদ্যুতিক বিল পৰিশোধ হ'বনে? দলং কৰ্তৃপক্ষই বাৰু এই ক্ষেত্ৰত কি পদক্ষেপ হাতত ল'ব? নে বৰ্তমানৰ দৰে যান বাহনবোৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থাকিব? ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।